16 জন প্ৰাৰ্থী কেণ্ডিডেটে মানে দৰখাস্ত দিছিলে, তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিছিল। 16 জনে ইয়াত মানে বৈধ হৈছে। গতিকে আশা ৰাখিছোঁ যে 16 জনৰ মাজত ইলেকশ্যন হ'ব, বেছি ভাল হৈছে। মানে কম্পিটিশ্যনটো বহুত ভাল হ'ব। ইয়াত মানে সকলো জাতি জনগোষ্ঠীৰ মানে যিহেতু নন এছ টি সমষ্টি, সেই হিচাপে যিমান নন এছ টিৰ মানে মানুহ আছে সকলোৰে প্ৰতিনিধি ইয়াত আছে। ইয়াত এখন আকৰ্ষণীয় যুঁজ হ'ব। এইখিনি মানে এজ এ কেণ্ডিডেট হিচাপে ময়ো ভাল পাইছোঁ যে যুঁজখন এটা সমূহীয়া যুঁজ হ'ব। আপোনাৰ কোন দলৰ পৰা প্ৰাৰ্থী? মই UPPL দলৰ পৰা মই প্ৰাৰ্থী। আজি সামগ্ৰিকভাৱে আমাৰ UPPL দলৰ যিটো উত্থান আপোনালোকে চাইছে, সেই হিচাপত আমাৰ অঞ্চলৰ ৰাইজ মানে আমাৰ যি সমষ্টি আছে, সমষ্টিৰ ৰাইজ ইতিমধ্যে UPPL দলক গ্ৰহণ কৰি লৈছে। তো ইয়াত আমি এইবুলি দেখা পাইছোঁ যে UPPL দলে আমাৰ ইয়াত চৰকাৰ কৰিব আৰু তাৰ লগতে ফকীৰাগ্ৰামখন এই চৰকাৰৰ লগত এড হ'ব। ৰাইজৰ ওচৰত কি ইছ্যু লৈ যাব আপুনি ভোট বিক্ষেপ কৰিবৰ কাৰণে? ইছ্যু চাওক, বিগত দিনত 17টা বছৰ ধৰি আমাৰ BTADC ভাগ্ৰামা মহিলাৰী চাহাবে বিভিন্ন সময়ত বিভিন্ন যিবোৰ উন্নতিৰ ঢোল বান গান বজাইছিল, সেইবোৰ একেবাৰে ভুৱা আজি মানে প্ৰমাণিত হ'ল। এই লাষ্টলি এটা মানে আমি দেখা পাইছোঁ যে এখেতে মিটিঙতহে কয় যে মাইনৰিটি মানুহ আমি সবতকৈ ভাল নজৰে চাওঁ, সকলো জাতি জনগোষ্ঠীক আমি ভাল কৰি চাওঁ। কিন্তু এইটো একেবাৰে ভুৱা কথা, একেবাৰে মিছা কথা, অগাধ মিছা কথা কয়। এখেতে বড়ো মানুহৰো উন্নতি কৰা নাই, বড়ো মানুহৰো ডেভেলপমেণ্ট কৰা নাই। এখেতে নিজৰ যিবিলাক বন্ধু আছে, যি এখেতৰ BLT যিসকলে আছে, তেওঁলোকৰে মানে ভাই বন্ধু অমুক তমুক এওঁলোকৰেহে ডেভেলপমেণ্ট কৰিছে। আৰু ৰিচেণ্টলি অধিসূচনা ঘোষণা হোৱাৰ 2 দিন আগত এখেতসকলে ফিক্স পেৰ কিছুমান এপইণ্টমেণ্ট দিছিল। এইটো মানে দুৰ্ভাগ্যজনক কথা, বিশেষকৈ মাইনৰিটি মানুহক যে এনেকুৱাভাৱে বঞ্চিত কৰিছে। আমি বিশেষ সূত্ৰে জানিছোঁ যে প্ৰায় 450টা পোষ্ট দিছে, 450জন ব্যক্তিক চাকৰি দিছে। ইয়াৰ ভিতৰত মাইনৰিটি মানুহক মাত্ৰ এজন মানুহক চাকৰি দিছে। এই মানুহজন হ'ল আমাৰ এই যিজন ছিগনেটাৰী মাইনৰিটিৰ হৈ মানে BTAD ছিগনেটাৰী আছিল, এখেত বখ'ত আলী আহমেদ, তেওঁৰ ড্ৰাইভাৰ, তেওঁকহে চাকৰি দিছে। আৰু মুছলমান মানুহ বা মাইনৰিটি মানুহক কোনো ধৰণৰ চাকৰি দিয়া নাই। সেইকাৰণে আজি মাইনৰিটি মানুহ বা আমাৰ দলে এটা পদক্ষেপ লৈছে যে ইয়াত যিটো মানে নিয়ম, যিটো সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ আছে, সেই অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে UPPL দলে প্ৰমোদ বড়ো ছাৰে এটা সিদ্ধান্ত লৈছে যে যিটো কথা হাগ্ৰামাই মানে নাটক কৰিছে, সেইটো আৰু প্ৰমোদ বড়ো ছাৰে বাস্তৱত প্ৰমাণ কৰিব যে সকলো জাতি জনগোষ্ঠীৰ পপুলেশ্যন পেটাৰ্ণত সম্পূৰ্ণভাৱে ডেভেলপমেণ্টটো হ'ব। মাইনৰিটি মানুহে এটা বস্তু ভাল পাইছে যে এখেতে মাইনৰিটি মানুহৰ লগতে অইন জাতি জনগোষ্ঠীক এটা গুৰুত্ব দিছে। সেই গুৰুত্বখিনি দলত দেখিলোঁ। তেখেতে টিকেট পাব, আমিও আশা কৰিছিলোঁ তেখেতে টিকেট পাব লাগে। তেখেত এই দলৰ লগত জড়িত, সেই ধৰণৰ যিবোৰ কাম হুজুৰে কৰে, সেই কামৰ লগত জড়িত থকা এজন মানুহ, এজন সুশিক্ষিত মানুহ। এই অঞ্চলৰ সমূহ ৰাইজে ভাবিছিল যে তেখেতেই টিকেট পাব বুলি। কিন্তু অৱশেষত দেখা গ'ল যিজন মানুহৰ UDFৰ লগত কোনো সম্পৰ্ক নাই, যিজন মানুহ সেই UDFৰ লগত কোনো ধৰণৰ জড়িত নাই, সেইজন মানুহ কেনেকৈ কি সূত্ৰত টিকেট পালে, সেইটো কিন্তু ৰাইজৰ আজি মানে সন্দেহৰ আৱৰ্তনত আছে। আপুনি জিকাটো নিশ্চিত? 100% নিশ্চিত। আজি আপোনালোকেও নিশ্চয় খবৰ পাইছে, ময়ো বিভিন্ন গাঁৱত বিভিন্ন এলেকাত গৈছোঁ। ৰাইজৰ মানে যিটো চহাৰি, ৰাইজে এনেকুৱা ধৰণৰ মানে ফোন যোগেদি মোক ৱেলকাম কৰিছে, ৰাইজে মোক এনেকুৱা কৰিছে, মই সঁচাকৈ মানুহৰ লগত কথা পতাৰ কাৰণে সময় নাই, ফোন ৰিচিভ কৰোঁতে এই ফোনেই মোক আজি বাস্তৱ ৰূপত এটা মানে বিশ্বাস দিছে যে ইয়াত মোৰ অলৰেডি জয়গান হৈ গ'ল। আৰু থেংক ইউ। जायखिजाया बेरामानो जापानिज एनकेफेलाइटिसनि आखुथाय जानो हागौ आरो बे बेरामखौ होबथानो थाखाय आसाम सरकार आरो राष्ट्रीय स्वास्थ्य अभियाननि दैदेननायाव 15 निफ्राय गासै 65 बोसोर बैसोसिम साफ्रोमबो सुबुंनो टिका होनायनि राहा लानाय जादों। जोबोद थाबैनो क'क्राझार जिल्लायावबो जापानिज एनकेफेलाइटिस बेरामनि टिकाकरण होनाय जागोन। गोर्बोआव थानाय हिन्जाव आरो गोब्राब बेरामाव गोलैना थानाय रोगिफ्राबो डाक्टारनि बोसोन लानानै टिका लानाया गोनांथार। फै जों गासैबो बे टिकाकरण बेबस्थाखौ बोजबनानै जापानिज एनकेफेलाइटिस बेरामखौ होबथानो नाजानि।